হাই ফ্ৰেণ্ডছ, আজি আপোনালোকক মই ক'ম এৰোপ্লেনৰ তেল কেনেকৈ ভৰাই আৰু ক'ত ভৰাই। ভিডিঅ'টো চোৱাৰ আগত ছাবস্ক্ৰাইব কৰক আৰু ভাল লাগিলে লাইক কৰিব এণ্ড শ্বেয়াৰ কৰিব। এৰোপ্লেনৰ তেল ভৰাই এই পাখিখন দেখিছেনে? পাখিখনত তেল ভৰাই আৰু তেল দুটা পদ্ধতিৰে ভৰোৱা হয় প্লেনত। এটা হ'ল প্ৰেছাৰ ফুইলিং আৰু এটা হ'ল গ্ৰেভিটি ফুইলিং। প্ৰেছাৰ ফুইলিং হ'ল তলৰ পৰা যিটো প্ৰেছাৰ দি পেলাই তেলটো ভৰোৱা হয়। ইয়াত দেখাইছোঁ ৰ'ব, পাখিৰ তলত এটা এইটো ফুইলিং ষ্টেচন, এইটো প্ৰেছাৰ ফুইলিং, এফালে প্ৰেছাৰ দি পেলাই তেলটো ভৰোৱা হয়। আৰু গ্ৰেভিটি ফুইলিং হয় ওপৰৰ পৰা যেনে হেৰি আছে, কেপ আছে, কেপটো খুলি পেলাই তাৰপৰা গ্ৰেভিটি ফুইলিং কৰা হয়। আৰু তেল ভৰাই এই ষ্টেবিলাইজাৰ এইখনতো, এই হৰিজেণ্টেল ষ্টেবিলাইজাৰ আৰু ভাৰ্টিকেল ষ্টেবিলাইজাৰ। এই ষ্টেবিলাইজাৰটো তেল ভৰাই, ইয়াতো তেল ভৰাই, কিন্তু এইখনত সেইটো ছিষ্টেম নাই। এইখনত অকল পাখিখনতে ভৰাই এইখন এৰোপ্লেনত। আৰু এডাল দেখিছে, এডালক ড্ৰিপষ্টিক বুলি কোৱা হয়। এইডাল পকাই তেল কিমান আছে চাব পাৰি। এইডাল কিমান আছে তেল ইয়াৰ ভিতৰত চাব পাৰি। এইদৰে এয়াৰক্ৰাফ্টৰ তেল, বিশেষকৈ এৰোপ্লেনৰ তেল ভৰোৱা হয়। আজিলৈ ইমানে, হ'ব বাই। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ, বাই।